আটাইলৈ নমস্কাৰ। মই ডাক্তৰ হৰি। আপোনালোক সকলোকে ডাক্তৰ হৰিছ ৱেল ফিউচাৰ চেনেললৈ স্বাগতম জনাইছো। মানুহৰ দৈনন্দিন জীৱন ধাৰণ প্ৰণালী সহজ কৰি তুলিবৰ বাবে দিনক দিনে নতুন নতুন সামগ্ৰী উদ্ভাৱন হৈ আহিছে। এই সামগ্ৰীসমূহ উদ্ভাৱন প্ৰক্ৰিয়াত বিভিন্ন ধৰণৰ কেমিকেল সংমিশ্ৰণ ঘটোৱা হৈছে। এনেকুৱা বহু ধৰণৰ বস্তু আছে যিবিলাকত ভয়ানকভাৱে কেমিকেল মিশ্ৰণ ঘটোৱা হৈছে। প্ৰতিঘৰ মানুহতে এই সামগ্ৰীসমূহ দিনটোত অন্তত দুবাৰ হলেও একেবাৰে কমেও দুবাৰ ব্যৱহাৰ কৰা হয়। গতিকে এই সামগ্ৰীসমূহ ব্যৱহাৰৰ ফলত আমি বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈছো। বিভিন্ন ধৰণৰ স্বাস্থ্যজনিত সমস্যাই আমাক কুঙা কৰি পেলাব ধৰিছে। বিগত 10টা বছৰত লিভাৰৰ সমস্যা, কিডনী বিকল সমস্যা, শ্বাস প্ৰশ্বাসজনিত সমস্যা, হৃদযন্ত্ৰৰ সমস্যা আৰু কেঞ্চাৰৰ দৰে মাৰাত্মক সমস্যাই গা কৰি উঠিছে আৰু প্ৰায় 80% এই সমস্যা বৃদ্ধি হৈছে। ইয়াৰ মূল কাৰণ আমি নিত্য ব্যৱহাৰ্য সামগ্ৰীসমূহত বিভিন্ন ধৰণৰ মাৰাত্মক কেমিকেল ব্যৱহাৰ কৰা হৈছে। এই কেমিকেলসমূহ কিবা নহয় কিবা প্ৰকাৰে আমাৰ দেহত প্ৰৱেশ কৰে আৰু প্ৰৱেশ কৰাৰ লগে লগে আমাৰ দেহত বিভিন্ন ধৰণৰ সমস্যা উদ্ভৱ হয়, যাৰ ফলত আমাৰ দেহৰ ভাইটেল অৰ্গান, কিডনীৰ দৰে অৰ্গান বিকল হৈ পৰে বা বিকল হৈ পৰাৰ উপক্ৰম ঘটিছে। আপোনালোকে জানি আচৰিত হ'ব, যোৱা 10টা বছৰত 80% মানুহৰ কিডনী ফেইলৰ সমস্যা, লিভাৰৰ সমস্যা আৰু শ্বাস প্ৰশ্বাসজনিত সমস্যা এই মানৱ সৃষ্ট যিসমূহ কেমিকেলৰ দ্বাৰা নিৰ্মিত যিসমূহ সামগ্ৰী আছে, এই সামগ্ৰীসমূহ ব্যৱহাৰ কৰাৰ ফলতেই কিন্তু বৃদ্ধি হোৱা বুলি এক গৱেষণাত প্ৰকাশ পাইছে। আমাৰ চৌপাশে এই ৰাসায়নিক সামগ্ৰীসমূহ ইমানেই ব্যাপক ৰূপে বাঢ়ি গৈ আছে, কিবা নহয় কিবা কাৰণত আমি এই সামগ্ৰীসমূহ ব্যৱহাৰ কৰিব লগা হৈছে। প্ৰথমবাৰ ব্যৱহাৰ কৰোঁতে এই সামগ্ৰীসমূহৰ বেয়া প্ৰভাৱ আমাৰ দৃষ্টিগোচৰ নহবও পাৰে, কিন্তু সময় হোৱাৰ লগে লগে লাহে লাহে এই সামগ্ৰীসমূহে আমাৰ শৰীৰৰ ভিতৰত প্ৰভাৱিত কৰিবলৈ ধৰে, যাৰ ফলস্বৰূপে এদিন হঠাৎ কোনোবা এক ভয়ানক ৰোগৰ লক্ষণ হিচাপে গোটেই জীৱনৰ বাবে আমাৰ লগৰীয়া হৈ পৰে। সেইকাৰণে আমি আজি এনেকুৱা 3বিধ সামগ্ৰীৰ বিষয়ে পৰ্যালোচনা কৰিম, যিবিলাকত অত্যাধিক কেমিকেল থাকে আৰু যিবোৰ নেকি দিনক দিনে যিবোৰৰ ব্যৱহাৰ অত্যাধিক ৰূপে বাঢ়ি গৈ আছে। ষ্টাইৰফৰ্ম প্ৰয়োগ কৰি বনোৱা সামগ্ৰী যেনে ডিছপ'জেবল গ্লাছ, প্লেট আদি এইবোৰ আমি চাহ, কফি আৰু কল্ড ড্ৰিংকছ খাবৰ বাবে ব্যৱহাৰ কৰোঁ। ষ্টাইৰফৰ্ম পলিষ্টাৰিন প্লাষ্টিকৰ দ্বাৰা নিৰ্মাণ কৰা হয়। এইবোৰ প্লাষ্টিকৰ গেছৰ দ্বাৰা ভৰপূৰ বহু ক্ষুদ্ৰ ক্ষুদ্ৰ কণাৰ দ্বাৰা বনোৱা হয়। ই এক ধৰণৰ থাৰ্মোকল হয়, কিন্তু ই সাধাৰণ থাৰ্মোকলতকৈ অধিক মিহি আৰু মজবুত হয়, যি গেছৰ দ্বাৰা ইয়াক পাতল বনোৱা হয় আৰু ইয়াৰ নিৰ্মাণ প্ৰক্ৰিয়াত যিবোৰ কেমিকেল ব্যৱহাৰ কৰা হয় সেইবোৰ আমাৰ স্বাস্থ্যৰ পক্ষে বহু মাৰাত্মক হ'ব পাৰে। ইয়াত ব্যৱহাৰ কৰা কেমিকেল জন্তুৰ ওপৰত ব্যৱহাৰ কৰাৰ পিছত জানিব পৰা গৈছে যে এইসমূহ কেমিকেলে আমাৰ শৰীৰত কেঞ্চাৰৰ দৰে মাৰাত্মক দুৰাৰোগ্য ৰোগৰ উৎপত্তি কৰিব পাৰে। ষ্টাইৰফৰ্মৰ পৰা বনোৱা কাপত যেতিয়া গৰম বস্তু দিয়া হয়, তেতিয়া ইয়াত থকা পলিষ্টাইৰিন মেটেৰিয়েল গলি সেই গৰম খাদ্য সামগ্ৰীৰ লগত মিহলি হ'বলৈ ধৰে আৰু এইসমূহ খোৱাৰ ফলত দেহত মাৰাত্মক ক্ষতি হয়। সেইবাবে বহু দেশত ষ্টাইৰফৰ্মৰ দ্বাৰা বনোৱা সামগ্ৰীৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে ষ্টাইৰফৰ্মৰ পৰা কেঞ্চাৰৰ লগতে থাইৰয়ডৰ সমস্যা, চকুৰ ইনফেকচন, কফ, ভাগৰ লগা, কমজুৰি আৰু ছালৰ ৰোগ হোৱাৰ সম্ভাৱনা বহু বেছি হয়। কল্ড ড্ৰিংকছ, পানী আদি ঠাণ্ডা বস্তু ষ্টাইৰফৰ্মৰ দ্বাৰা তৈয়াৰী গ্লাছত খোৱাটো ইমান হানিকাৰক নহয়, কিন্তু চাহ, কফি, চুপৰ দৰে গৰম বস্তু ইয়াত ঢলাৰ পাছত এইবোৰ নিউৰটক্সিক হৈ যায় আৰু এইবোৰে আমাৰ মগজুৰ স্নায়ুবোৰ অত্যন্ত দুৰ্বল কৰি দিয়ে। ষ্টাইৰফৰ্মত প্লাষ্টিক মিহলোৱাৰ বাবে এইবোৰ ৰিচাইকেল কৰাত দুঃসাধ্য হৈ পৰে, যিটো নেকি আমাৰ লগতে আমাৰ পৰিৱেশৰ বাবেও হানিকাৰক হৈ পৰে। ধূপ বা আগৰবৰ্তি। আগৰবৰ্তি বা ধূপ ধৰ্মীয় কাম কাজৰ এক অবিচ্ছেদ্য অংগ। যিসকলে দৈনন্দিন পূজা কৰিব নোৱাৰে সেইসকলে পুৱা গধূলি ধূপ জ্বলাই ভক্তি প্ৰদৰ্শন কৰে। ধূপ ব্যৱহাৰ ভাৰতৰ বাহিৰে চাইনা, জাপান, আৰৱীয় দেশসমূহ, ম্যানমাৰ আৰু ভিয়েটনামৰ দৰে বহু এছিয়ান দেশত কৰা হয়। কিন্তু আপুনি জানেনে, ধূপৰ পৰা নিৰ্গত ধোঁৱা চিগাৰেটৰ ধোঁৱাতকৈও বহু মাৰাত্মক? ইটালীত কৰা এক গৱেষণাত দেখা গৈছে, ধূপৰ পৰা নিৰ্গত হোৱা ধোঁৱাৰ পৰা পলিএৰমেটিক হাইড্ৰকাৰ্বন আৰু কাৰ্বন ডাই অক্সাইডৰ দৰে ভয়ংকৰ গেছৰ নিৰ্গত হয়। এই গেছে হাঁওফাঁওৰ কেঞ্চাৰ উৎপন্ন কৰিব পাৰে। যেতিয়া এই ধূপ আমি ঘৰ বা অফিচত ব্যৱহাৰ কৰোঁ, তেতিয়া এই ধোঁৱা শ্বাসৰ জৰিয়তে আমাৰ হাঁওফাঁওত প্ৰৱেশ কৰে আৰু ইয়াৰ প্ৰভাৱ মগজু আৰু দেহত বিস্তাৰ হ'বলৈ ধৰে। ধূপৰ পৰা আমি সুগন্ধ পাওঁ সঁচা, কিন্তু ইয়াৰ পৰা বহু ক্ষতিকাৰক প্ৰভাৱ পৰে। কেথেলিক নামৰ এক ধৰণৰ বিষাক্ত কেমিকেল ব্যৱহাৰ কৰাৰ ফলত ধূপ জ্বলোৱাৰ লগে লগে ইয়াৰ সুগন্ধ দ্ৰুতগতিত বিয়পি পৰে। ধূপ জ্বলি শেষ হোৱাৰ পাছত বিষাক্ত কেমিকেলৰ ফলতে ইয়াৰ সুগন্ধ ঘৰৰ ভিতৰত 5 পৰা 6 ঘণ্টালৈকে বিৰাজমান হৈ থাকে। এনে অৱস্থাত যিসকল লোকৰ হাঁওফাঁওৰ সমস্যা আছে বা যিসকলৰ এজমা বা হাঁপানীৰ ৰোগ আছে, তেনে লোকৰ বাবে এই বেমাৰ বাঢ়ি যাব পাৰে। যিসকলে ধূপৰ ধোঁৱাৰ সংস্পৰ্শত থাকে, তেনে লোকৰ কোনোবা নহয় কোনোবা সময়ত স্বাস্থ্য সম্বন্ধীয় সমস্যাত ভোগাৰ পূৰ্ণ সম্ভাৱনা থাকে। ধূপৰ ধোঁৱাই আমাৰ শ্বাস প্ৰশ্বাস ক্ৰিয়াত বহু বেয়া প্ৰভাৱ পেলাব পাৰে আৰু
স্নায়ু আৰু হৃদযন্ত্ৰৰ সমস্যা সৃষ্টি কৰিব পাৰে। চিগাৰেটৰ ধোঁৱাতকৈও ই বেছি হানিকাৰক হোৱাৰ বাবে যেতিয়া আমাৰ নাকৰ দ্বাৰা শৰীৰত প্ৰৱেশ কৰে তেতিয়া একৈত ব্ৰংকাইটিছ হোৱাৰ সম্ভাৱনা বৃদ্ধি হৈ যায়। শ্বাসৰ বাবে হানিকাৰক হোৱাৰ লগতে এই ধূপ ব্যৱহাৰ কৰিব নলগা এক ধাৰ্মিক কাৰণো আছে। বহু কোম্পানীয়ে ধূপ বনোৱাৰ বাবে বাঁহ ব্যৱহাৰ কৰে। হিন্দু ধৰ্মৰ মতে মাংগলিক কামত বাঁহ জ্বলোৱা নিষেধ, কিয়নো বাঁহ খৰি জ্বলোৱাৰ ফলত নিৰ্গত হোৱা ধোঁৱা আৰু জুই দেখা হিন্দু ধৰ্মত অশুভ বুলি গণ্য কৰা হয় আৰু ইয়াক নাশৰ প্ৰতীক বুলি কোৱা হয়। এই কাৰণে যিকোনো আহুতি বা পূজাত কেতিয়াও বাঁহ খৰি ব্যৱহাৰ কৰা নহয়, আনকি মৃতকৰ চিতাতো বাঁহ খৰি জ্বলোৱা নহয়। জ্যোতিষ শাস্ত্ৰত পিত্তদোষ সকলো দোষৰ অন্যতম বুলি কোৱা হৈছে, কিয়নো ইয়াৰ কাৰণে অশান্তি উদ্ভৱ হয় আৰু জীৱনৰ প্ৰতিটো দিশতে ধাৰাবাহিক অসফলতাৰ সন্মুখীন হ'ব লগা হয়। বহু ধৰ্মীয় গ্ৰন্থত বাঁহ জ্বলালে পিত্তদোষ হয় বুলি কোৱা হৈছে। গতিকে আপুনি ভাবক, এফালে ভগৱানৰ সন্মুখত ধূপ জ্বলাই কিবা ভাল ফল আশা কৰিছে আৰু আনহাতে আপুনি আপোনাৰ ঘৰৰ বাবে বিষাক্ত গেছ, বেমাৰ আৰু নকাৰাত্মক ভাৱ বঢ়াই তুলিছে। সেয়ে অগৰবতী ব্যৱহাৰ কৰাৰ পূৰ্বে নিশ্চিত হৈ লওক যে আপুনি ব্যৱহাৰ কৰা অগৰবতী সম্পূৰ্ণৰূপে অৰ্গানিক আৰু কেমিকেল মুক্ত আৰু যাতে ইয়াত বাঁহৰ কাঠি ব্যৱহাৰ কৰা নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখক। মহ খেদোৱা সামগ্ৰী। মহ খেদোৱা যন্ত্ৰ, কইল বা স্প্ৰেৰ দ্বাৰা মহ মৰাৰ লগতে পৰিৱেশ তন্ত্ৰ প্ৰতিটো জীৱিত প্ৰাণীৰ ওপৰত প্ৰভাৱ পৰে। প্ৰায় সংখ্যক ব্যক্তিয়ে জানে যে মহ মৰা সামগ্ৰীত বিষাক্ত কেমিকেল থাকে। প্ৰতিদিনে 5 পৰা 6 ঘণ্টালৈকে মহ খেদোৱা কইল বা যন্ত্ৰ ব্যৱহাৰ কৰিলে ইয়াৰ পৰা ওলোৱা কেমিকেলৰ পৰা আমাৰ দেহত বহু ক্ষতিকাৰক প্ৰভাৱ পৰে। পুৱা শুই উঠাৰ পিছতে মাথাৰ বিষ বা গধুৰ অনুভৱ হোৱা, এলাহ বা ভাগৰুৱা অনুভৱ কৰা আদি ৰাতভৰ মহ খেদোৱা কইল বা যন্ত্ৰ ব্যৱহাৰ কৰি উশাহ লোৱাৰ ফলতে হ'ব পাৰে। লগতে হাওঁফাওৰ বিসংগতি, উশাহত কষ্ট, কফ আৰু হাঁপানিৰ দৰে বেমাৰ জন্ম দিয়ে। ই বিশেষকৈ শিশুৰ স্বাস্থ্যৰ ওপৰত সকলোতকৈ বেয়া প্ৰভাৱ পেলাব পাৰে। কণমানি শিশুৰ সৰু হাওঁফাওত ইয়াৰ পৰা পৰিব পৰা বেয়া প্ৰভাৱ সহ্য কৰিবলৈ অসমৰ্থ হয়, যাৰ বাবে সৰুতেই এলাৰ্জি আৰু এছমা হোৱাৰ সম্ভাৱনা বাঢ়ি যায়। গতিকে ভাবক এই সামগ্ৰীসমূহ কিমান মাৰাত্মক হ'ব পাৰে। আপোনালোক সকলোলৈকে অনুৰোধ থাকিল এনেকুৱা ধৰণৰ সামগ্ৰী যাতে ব্যৱহাৰ নকৰে। আটাইলৈ ধন্যবাদ থাকিল আপোনালোকে মোৰ এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ বাবে। যদি আপোনালোকক এই ভিডিঅ'টো অলপো উপকৃত কৰা বুলি ভাবে তেনেহলে ভিডিঅ'টো এটা লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। আটাইলৈ ধন্যবাদ জ্ঞাপন কৰিছো। পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম।